এইবেলি যিসকল ষ্টুডেণ্টে নিট ক্ৰেক কৰিছে অৰ্থাৎ MBBS এন্ট্ৰেন্স ক্ৰেক কৰিছে সেইসকল ষ্টুডেণ্টক মোৰ ফালৰ পৰা মই বেষ্ট উইচেছ জনাইছো আৰু কংগ্ৰেচুলেশ্যন জনাইছো। বিশেষকৈ মই মাদ্ৰাছাৰ ষ্টুডেণ্ট মই দেখা পাইছো আপোনাৰ বহুত মৌলানা, বহুত হাফিজ, বহুত কাৰিয়ে মাদ্ৰাছাৰ পৰা লিখা পঢ়া কৰি আপোনাৰ এইবেলি MBBS এন্ট্ৰেন্স অৰ্থাৎ নিট এক্সাম ক্ৰেক কৰিছে। এইসকলক মোৰ ফালৰ পৰা মই বহুত বেষ্ট উইচেছ জনাইছো, কংগ্ৰেচুলেশ্যন জনাইছো। আৰু এইটো সাধাৰণ কথা নহয়। আৰু বৰ্তমান যে 3-4-5 বছৰ ধৰি যে বহুত হাফিজ, মৌলানা, ডক্টৰ হৈ আছে, বহুত ভাল কথা। আমাৰ মিছন আৰু ভিজন উইদিন 5 to 10 ইয়াৰ্ছৰ ভিতৰত ঘৰে ঘৰে হাফিজ MBBS হ'ব, ঘৰে ঘৰে মৌলানা MBBS হ'ব বা কাৰি MBBS হ'ব। আৰু লগতে মই এজন মাদ্ৰাছাৰ ষ্টুডেণ্ট, মই আশা কৰি মোৰ ফালৰ পৰা যিমান কোঅপাৰেশ্যন আৰু গাইডেন্স কৰিব লাগে, মাদ্ৰাছা ষ্টুডেণ্ট মেট্ৰিক হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত বা ডিগ্ৰী পাছ কৰাৰ পিছত কোনোবাই ল পঢ়িব বিচাৰে, আমাৰ গাঁৱৰ ঘৰে ঘৰে হাফিজ MBBS হ'ব লাগিব, মৌলানা MBBS হ'ব লাগিব, কাৰি MBBS হ'ব লাগিব, মাইনিং ইঞ্জিনিয়াৰ হ'ব লাগিব, আপোনাৰ লিফ্ট ইঞ্জিনিয়াৰ হ'ব লাগিব, এৰনটিকেল ইঞ্জিনিয়াৰ হ'ব লাগিব, আপোনাৰ হোটেল মেনেজমেণ্ট পঢ়িব লাগিব, চাৰ্টাৰ একাউণ্টেণ্ট পঢ়িব লাগিব। মই সকলোকে অনুৰোধ কৰিম হাফিজ আলিমসকল ঘৰে ঘৰে আজিকালি যি মিছন আৰু ভিজন আগবাঢ়ি আছে আমাৰ গাঁৱত অঞ্চলত বহুত আলিম হাফিজ ডাক্তৰ হৈ আছে, বেৰিষ্টাৰ হৈ আছে, চলিচিটৰ হৈ আছে, লয়াৰ হৈ আছে। মই সকলোকে এনকাৰেজ কৰিম মোৰ ফালৰ পৰা মই যিমানখিনি কোঅপাৰেশ্যন আৰু গাইডেন্স কৰিব লাগে অবভিয়াছলি মই কৰিম। মই নিজেও হাফিজ হয়, আলিম পঢ়া শুনা কৰিছো, সেইকাৰণে সকলোকে মই অনুৰোধ কৰিম আমাৰ সমাজত ভাল মহাদ্দিছো দৰকাৰ, ভাল কাৰি দৰকাৰ, ভাল হাফিজ দৰকাৰ। নহলে কোরআন ইন্টারপ্রেট কোনে কৰিব, তাৰ এক্সপ্লেনেশ্যন কোনে কৰিব, ভাল কেৰাত কোনে শিকাব, ভাল আলিম মহাদ্দিছ হ'ব লাগিব। তাৰ লগতে MBBS ডক্টৰ, বেৰিষ্টাৰ, চলিচিটৰ, চাৰ্টাৰ একাউণ্টেণ্ট, ইঞ্জিনিয়াৰ, তাৰপিছত সাইণ্টিষ্ট আৰু হোটেল মেনেজমেন্টও পঢ়িব লাগিব, মাইনিং ইঞ্জিনিয়াৰ পঢ়িব লাগিব। বহুত ভাল লাগিছে এইবাৰ ৰিজাল্ট চাই যে নিটত বহুত হাফিজ আলিমসকলে ক্ৰেক কৰিছে। মই ভাল সদৌ শেষত মোৰ ফালৰ পৰা মই সকলো ষ্টুডেণ্ট এইবেলি যিসকলে নিট ক্ৰেক কৰিছে মই কংগ্ৰেচুলেশ্যন জনাইছো। বিশেষকৈ হাফিজ আলিম মৌলানাসকলক মই কংগ্ৰেচুলেশ্যন জনাইছো। আপোনালোকে আগুৱাই আহক, সমাজখন এটা ধুনীয়া সমাজ হ'ব। এইটো ৰিয়েলি গুড চিম্বল ফৰ দ্য ছ'চাইটি ফৰ আপকামিং ডেজ। থেংক ইউ ভেৰি মাছ। হেপী নাইচ ডে।